নমস্কাৰ ৰুনজুনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম একেবাৰে পাতল আৰু মচমচীয়া তিল পিঠা, সেইটো মিক্সিত গুড়া কৰি, চাউলখিনি মিক্সিত গুড়া কৰি। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিওঁ, যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। মই ধুনীয়া ধুনীয়া ৰেচিপিৰ ভিডিঅ'বোৰ লৈ আহি থাকোঁ যাতে আপোনালোকে সোনকালে পায়, সেইকাৰণে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ বৰা চাউল লৈছিলোঁ, এইখিনি গোটেই ৰাতি তিয়াই থৈছিলোঁ। এতিয়া এইখিনি পানীত টুকি পেলাই এনেকৈ মেলি দিছোঁ ৩-৪ ঘণ্টামান। অলপ টাইম পিছত ইয়াক মিক্সিৰ জাৰত গুড়া কৰি ল'ম। এই চাউলখিনি এতিয়া এই মিক্সিৰ মিডিল জাৰত গুড়া কৰিম। চাউলখিনি দি দিম। বেছিকৈ নিদিওঁ, ইমানটোমান দিছোঁ। এইখিনি ধুনীয়াকৈ গুড়া কৰি ল'ম। এইখিনি গুড়া হৈ গৈছে। এতিয়া আটা চালা চালনীত গোটেইখিনি দি পেলাই গোটেইখিনি চালি ল'ম। ৰৈ যোৱাখিনি আকৌ মিক্সিৰ জাৰত দি দিম। এতিয়া চেক কৰি ল'ম হৈছে নাই এইটো চাওক। এনেকৈ মুঠি কৰি চাব, যদি এনেকুৱা হৈছে লগে লগে আপোনালোকে বনাব পাৰে পিঠা। যদি এনেকুৱা লাডু হোৱা নাই তেতিয়া অলপ পানী ছটিয়াই পেলাই অলপ টাইম ঢাকি পেলাই বনাব পাৰে। এই পিঠাগুড়ি গোটেইখিনি হৈ গ'ল। তেনেকৈ টেপা মাৰি পেলাই অলপ টাইম ঢাকি পেলাই থৈ দিম। এটা প্লেটেৰে ঢাকি পেলাই থৈ দিছোঁ। অলপ তিল লৈছোঁ, এইখিনি গোটেই ৰাতি তিয়াই থৈছিলোঁ। এইখিনি ভালকৈ ধুই মেলি ৰ'দত দি দিছোঁ অলপ টাইম। তাৰপিছত এতিয়া ভাজি কৰি লৈছোঁ। ভাজি হোৱাৰ পিছত ইয়াক মিক্সি জাৰত ইয়াকো এটা গুড়া কৰি ল'ম ধুনীয়াকৈ। এতিয়া লৈছোঁ অলপ গুড়, গোটেইখিনি মিক্স কৰি পেলাই তিল আৰু গুড় ধুনীয়াকৈ মিক্স কৰি দিম এনেকৈ। এতিয়া পিঠাগুড়িখিনি উলিয়াই ল'ম আৰু এইখিনি তিল আৰু গুড়খিনি আৰু লগতে লাগিব এটা চেকনি। এতিয়া গেছত এটা টাৱা বহাই দিছোঁ। টাৱাটো গৰম হোৱাৰ পিছত গেছৰ ফ্লেম ল' কৰি দিম। এতিয়া চেকনি লৈ লৈছোঁ আৰু চেকনিত এই পিঠাগুড়িখিনি দি দিছোঁ। এনেকৈ দি দিছোঁ পিঠাগুড়িখিনি। চেকনিৰ জেগাত আটা চালা চালনীও ব্যৱহাৰ কৰিব পাৰিব। তাৰ ওপৰত দি দিম এতিয়া তিল আৰু গুড়ৰ গুড়াখিনি গোটেইখিনি, আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে এনেকৈ কৰিব। যেনেকৈ মই ভিডিঅ'ত দেখুৱাইছোঁ যদি তেনেকৈ কৰে আপোনালোকৰ তিলপিঠাখিনি পাতল আৰু মচমচীয়া হ'ব। এয়া আমাৰ পাতল আৰু মচমচীয়া তিলৰ পিঠা বিহুৰ কাৰণে ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিৰ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। নেক্সট ৰেচিপিত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।